এইটো হৈছে বৰ্তমান ভাৰতৰ ইনফ্লুৱেঞ্চাৰ মাৰ্কেটিঙৰ আকাৰ যিটো প্ৰায় $33 বিলিয়ন। কিন্তু ভাবি চাওকচোন 2016 চনৰ পূৰ্বে ইণ্টাৰনেট মানুহৰ কাৰণে এটা বিলাসিতা আছিল আৰু য'ত নেকি 1 GB ডাটাৰ কাৰণে মানুহে 238 টকালৈকে খৰচ কৰিব লগা হৈছিল। সেই সময়ত ভাৰতীয়সকলৰ বাবে ইনফ্লুৱেঞ্চাৰ মাৰ্কেটিং আৰু ডিজিটেল যুগ এটা সপোন আছিল। কিন্তু সেই সময়তে আহিছিল জিঅ' আৰু জিঅ'য়ে অসম্ভৱকো সম্ভৱ কৰি তুলিছিল। 2016 চনত যেতিয়া জিঅ' উদ্বোধন কৰা হৈছিল তেতিয়াই তেওঁলোকে 4 GB ডাটা ফ্ৰীকৈ প্ৰদান কৰিছিল প্ৰতিদিন 1 GB। দেশ জুৰি মানুহে জিঅ' চিম পাবলৈ দীঘলীয়া শাৰীত থিয় হৈছিল আৰু সেই সময়তে জিঅ'য়ে আটাইতকৈ সস্তীয়া 4G টাচস্ক্ৰীন ফোনটো লঞ্চ কৰে আৰু যাৰ ফলত ভাৰতৰ দুৰ্গম গাঁও অঞ্চলসমূহতো ইণ্টাৰনেট ব্যৱস্থা সুচল হয়। যদিও ভাৰতত বহু আগতে 4G লঞ্চ হৈছিল কিন্তু 90% জনসংখ্যাই 2G আৰু 3G ফোনেৰে কাম চলাই আছিল আৰু জিঅ'য়ে সকলোৰে সুবিধা কৰি ভাৰতবৰ্ষৰ এক দেশ এক গতি পৰিকল্পনা সুচল কৰে আৰু সেইটো তেওঁলোকৰ বাৰ্ষিক 3999 প্লেনত বিনামূল্যে অন্তৰ্ভুক্ত কৰে। স্পীড আৰু এক্সেসিবল ইণ্টাৰনেটৰ কাৰণে আজি প্ৰতিজনে ৰিলছ বনাইছে, লাইভ আহিছে আৰু ইনফ্লুৱেঞ্চাৰসকলে নিজৰ প্ৰডাক্টবোৰ বিশ্বৰ বজাৰত কিনা বেচা কৰিব পাৰিছে। জিঅ'য়ে আমাৰ ক্ৰিয়েটৰ্ছবোৰৰ কাৰণে দুৱাৰ খুলিছে, যাৰ জৰিয়তে আমি বিশ্বজুৰি বহু $1 বিলিয়ন ইনফ্লুৱেঞ্চাৰ মাৰ্কেটিঙত প্ৰৱেশ কৰিছো। থেংক ইউ জিঅ'।